যিহেতু দোকানৰ আগৰ আড্ডা, গতিকে ক'বতো নালাগেই, সৰু সুৰা দুই এটা বেয়া শব্দ থাকিবও পাৰে, গতিকে তাৰ বাবে ক্ষমা কৰি দিব। নচ ডিচেম্বৰৰ মাহ গেলে দেখোন লগৰকেইটা মিলি পিকনিক যাওঁ ব'ল। যাব পাৰি, কিন্তু কোন কোন যাব? তই আৰু মই হলো, কিন্তু জাগা দূৰ লাগব। হ'ব আৰু চলি লাগব। ৰাকেশ ৰূপাতক ফোন কৰচোন। ফোন কৰ ৰ। হেল্ল', ঐ পিকনিক যাবি নেকি? নচ তই বহিখন লচোন, আমি বাজেটটো বনাওঁ যা। বহিখন আৰু কলমটো লৈ আহ। যা লৈ আহ। দে তাড়াতাড়ি আন। এই তই যাবি না? এতিয়া আইটেম কি কি হ'ব? আইটেম হ'ব মাছ, মাংস, দালি, চব্জি। হেই মাছ মাংস দুটাই নালগে, এটাই কৰ, বেছিকে কৰ। ৰূপে ঠিকে কৈছে। নহয় ৰ, মাছ মাংস দুটোই লাগব। চব্জি নাখাওঁ দে আমি, মইনা আলু খাম। ধেত, মইনে আলু। চলিয়াত মাছ লেখো 5 কেজি লেখো দি হ'ল। এইবাৰ লেখো মাংস কিমান লিখিম? 3 কেজি লেখো দি ন, হ'ব দি। হ'ল লেখা, কাৰোবাৰ কিবা আপত্তি আছে নকৌ? নাই ঠিকে আছে। ৰ মোৰ আপত্তি আছে। এৰ গোটাই ভেজালানি গৈছে। এতিয়া মাছ মাংস হ'লে নহ'ব, এটা কণীও লাগব। কণী খালি পেট বেয়া কৰে। তই নাখা না, মই খাম, মোক লাগবই। লে কণী লে। কণী লাগে তাক, কণীহে খায়। কণীহে লাগে তাক। বাস আমাৰ যেন খানাৰ লিষ্ট হ'ল। এতিয়ালৈকে এটা বস্তু হোৱা নাই। কি ডিজে বক্স নহ'লে কিন্তু মই নাযাওঁ দেই। নাচপে লাগব এটা গেলা। হ'ব মই থাকলেই টেনশ্যন নলবি। এতিয়া আমাৰ খানাৰ লিষ্টখন হ'ল, ডিজে বক্সো হ'ল, এতিয়া যাবি কিহুত? আমি 7টা আৰু সেয়া 5টা আছে। মেক্সিমো এখন লৈ লওঁ। মেক্সিমো যাবি নেকি সেই পাৰাৰ বাহন গাড়ীখনত? উইংগাৰ ল পিছে এখন। উইংগাৰ পাৰি। পাৰি। ইচ্ছান পিছে আমি 25 তাৰিখে যাওঁ অহা কথা আৰু। ক'ত যাবি? বগামাটি। হ'লে আমাৰ চব বনোৱা, এতিয়া আমাৰ হগৰ 800 টকা পৰছি। কালি মনোজৰ দোকানত চবে দি যাবি। চবে আহি মোৰ দোকানত দি যাবি। দেৰি নকৰবি কিন্তু, বজাৰ কৰিব লাগব। কালি দিবি কিন্তু। চবে আহি হৈ যাব। হ'ব দে 800 টকা। কালি দি যাম। কালি ৰাতিপুৱাই মই দি যাম। কালি মই দি যাম 800 টকা। মই দি যাম 800 টকা দি যাম। নচ কি খবৰ ৰে? দিয়া হ'ব। মনোজ পইচা কোনে দিলে? বজাৰ কৰিব লাগছে। কি হ'ব? আজি 15 তাৰিখ পালা, গাড়ী মালিকে ফোন কৰি আছে বাল। এডভান্স দিব লাগে পইচা, কাৰো খবৰে নাই। কাৰো খবৰে নাই আৰু সিদিনাখনৰ পৰা কাকো দেখাও নাই। দেচোন ফোন কৰ। ফোন কৰো ৰ।
জিতুলে ফোন কৰিলে দেখোন হেত তেৰি পইচাও নাই। হেল্ল' জিতুল অ মোৰ গা ভাল নহয় দেখোন ঐ পিকনিক কি হ'লে ভাল পইচা যে দিয়েই নাই। ক'ত যাব পাৰিম মই নাযাওঁৱে দি। এই ৰ এবাৰ আমাৰ ওস্তাদি মাৰা আকাশক ফোন কৰোঁ ৰ। হেল্ল' জান কি খবৰ? এই ৰ'বাচোন ৰ'বা অফিচৰ ফোন কৰিছোঁ ৰ'বাচোন ৰ'বা। কওঁ জিতুল কওঁ। এই বৰ ওস্তাদি মাৰিছিলে আজি পিকনিক যাম তাকো দূৰত হৈ যায় বগামাটিহে যায়। পইচা কৈ হে ভাই কি কবি আমাৰ যে গাভিন চেকালটো আছিল। এ ৰ ছাগাল হৈছি গাভিন তোৰ তাতে একো অৱস্থা বেয়া হ'ব লগা কি কথা আছে? এই যদি নাযায় কি ঘান্দা কৰিব ওস্তাদি মাৰিছিলি দেত ভাল। কাটিয়ে দিলে 800 টকা দি পিকনিকত যাম। লগত আকৌ এটা প্লেনিঙে হয় কৰিব দি গেলা বাল একো কৰিব এই নোৱাৰা। মোৰ বাকী কিমান আছিল নো? তোৰ বাকী 110 টকামান আছে। এই বেলেগ দিনে দিম দি আজি নাই। দিয়া পিছে হ'ব দে বেলেগ দিনা দিলেও হ'ব দে। 1 টকা এটাও নাই 800 টকা দি আকৌ পিকনিক যায়হি। হেই এক টকা